ভিডিঅ'টোত চাগে আপোনালোকে দেখা পাইছে যে আমি এটা শোকেস কিনিব গৈছিলো আৰু কি শোকেস কিনিছো ফুটিত আছে Hey guys, good morning. আশা কৰো আপোনালোক সকলো ভালে আছে ময়ো ভালে আছো তে আজিৰ ভিডিঅ'টা আৰম্ভ কৰিছো আৰু ইফালে আমাৰ বতৰ চাক আজি তেজপুৰত পুৰা বৰষুণ দি আছে মানে আৰু আপোনালোকে ভিডিঅ'টো কোপা চাইছে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ তাত বৰষুণ দিছে না হেতু কমেন্ট কৰি জনাব মই বাৰু একো কৰিব নোৱাৰো এনে খুদিছো আৰু অ দেবিন বতৰ ভালেই কৰিলে আজিটো তোমাৰ শোকেসটো আহি যাব একানে ফুটিত আছো আজি মই ফুটিত আছে বঢ়িয়া কথা আৰু যে বতৰ ভাল কৰিলে বাৰু মই ফোন কৰিছো লাগিব এটা আলমাৰিটো এটা শোকেসটো ঠিক আছে শোকেসটো লগাব ক'ত জায়গাই নাই দেখোন আমাৰ কি জায়গা নাই ক'ত আছে জায়গা চাও বস্তু আহিলে জায়গা এনে ওলাই যায় হ্যাঁ ক'ত আছে জায়গা বাইক মানে দুটাই প্ৰবলেম কি ক'ত গলা কাপোৰ না থাকে আৰু কাপোৰ থবলৈ জায়গা না থাকে জায়গাই নাই আছে আমাৰ আচ্ছা ও এই দেখত শোকেসটো আহি যাব ন শোকেসটো হাইট ইমানখিনি মান হ'ব ইমানখিনি মান হ'ব এখিনিৰ পৰা এখিনিলৈ এটা শোকেস যাব এখন ডাইনিং থাকিব ডাইনিংখনৰ ওপৰত জাবৰা জাবৰিবিলাক যে আছে এইবিলাক আটাই দিবা আৰু দেই ভাল লাগিব এইফালে বিছনাখন আৰু লৰাৰ হাৰমনিয়ামটো এইফালে আছে ন সব ঠিক হৈ যাব তো গাইজ এতিয়া আমাৰ কিছু সময় পিছত যোৱাকালি ভিডিঅ'টোত চাগে আপোনালোকে দেখা পাইছে যে আমি এটা শোকেস কিনিব গৈছিলো আৰু কি শোকেস কিনিছো সেইটো কথা আপুনি অলপ পিছত গম পাবই আপোনালোকে তো ভিডিঅ'টো অকমান স্কিপ নকৰাকৈ চাই থাকিব তো গাইজ ডাৱৰীয়া বতৰ কিনো খাম সেইকাৰণে ভাবিছো ডিম 3টা 4টা মান ডিম লৈ যাম তাকে দুপৰীয়া সাজটো হৈ যাব তো সেইটো কাৰণে ডিম মকে নিবলৈ আহিছো এইফালে দোকানলৈ আহিছো আৰু দোকান গোটেইখিনি দোকান খোলাও নাই বতৰ বেয়া দেখি দোকানো খোলা নাই ৰাজু ভাই ডিম 3টা দিয়াচোন 3টা মান দিয়া তো গাইজ এতিয়া মই আহিলো আমাৰ ওচৰতে থকা গ্ৰিলৰ দোকানখনত এখন গ্ৰিলৰ দোকান আৰু এই দাদাহঁতক লৈ যাওঁ আমাৰ ঘৰৰ টিংকিখন খুলিব লাগে মানে ঘৰৰ মানে ভাড়া ৰুমৰ যিটো বনাই আছিলো সেইফালে সেইটো টিংকিখন খুলিব লাগে চ' দাদাহঁতক লৈ যাওঁ লৈ গৈ টিংকিখন খোলাই লওঁ খোলাই তাৰপিছত আকৌ পাৰ্লিং চাৰ্লিং বোলে আকৌ ভালকৈ বনাব লাগিব তো বলক গাইজ আপোনালোককো দেখাম কি কি ঘৰৰ কাম কিমানখিনি আগবাঢ়িছে তো গাইজ এইফালে দাদাহঁতক লাইনৰ বৰ্ড চৰ্ডৰ অকণমান যোগাৰ কৰি দিওঁ এইফালে মানুহ আহি গ'ল কাম কৰিব এইফালে এইকেইখন টিং খুলি দিওঁ আৰু আমাৰ ঘৰটো কিমান দূৰ আগবাঢ়িছে আপোনালোকক দেখাই আছো চাওক ঐ ভাই কি হৈছে এখন লোৱা গাইজ এইটো আমাৰ ৰুমটো ইমানখিনি কাম আৰম্ভ শেষ হৈছেগৈ ইমানখিনি কাম হৈছে সেইফালে এখন খিৰিকী এইফালে এটা লেট্ৰিন বাথৰুম এণ্ড কিটচেন এটেচ থাকিব এইফালে ৱাল হৈ গ'ল এইফালে খিৰিকী এইফালে দুটা বাট ৰখা হৈছে এটা এইটো বাট আৰু এটা এইটো বাট ঘৰটো অকণ দূৰৰ পৰা দেখাই দিছোঁ আৰু এইফালে এতিয়া কাম চলিছে এইখিনি টিং খুলিব লাগে কাৰণ ইয়াৰ ওপৰত গাঁথনি হ'ব আৰু এইফালে এখন বাৰাণ্ডা হ'ব আৰু এইফালে এখন এইটো পাৰ্কিং এৰিয়া হ'ব এইটো পাৰ্কিং এইফালে ইটা পৰি আছে তো গাইজ এইখিনি কামেই এতিয়ালৈকে হৈছেগৈ আৰু বহুখিনি কাম বাকী আছে ঘৰটো ফিনিচিঙৰ কাম বাকী আছে বাইদেউ ইনস্পেকশ্যনত আহিছে চাবলৈ কাৰণে কিয় অঁ তোমাৰ শোকেসটো তো গাইজ যোৱাকালি যিটো শোকেস কিনা গৈছে এতিয়ালৈকে আহি পোৱা নাই বতৰো ভাল হ'ল আহি যাব লাগিছিল ন ইমান দেৰি ফোন কৰি আছো তো ৰ'বা মই এতিয়া ফোন কৰি আছো গাইজ হয়তো আহি পাইছে নেকি চাই লওঁ টেম্পুখন আহিছে ফোন কৰিছে বাৰু আৰু এইফালে আমাৰ অঁ টেম্পু অহা নাই এই দুটাহে আহিছে দেখোন আহা 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 আহি গ'লা বেটি কেনেকুৱা ভালনে ভাল ভাগৰ লাগি গ'ল যোৱা বেক চাইড খোলা গৈ যোৱা ঐ দেৱী টেম্পুলৈ ফোন কৰিছিলি এতিয়ালৈকে বাটত কোনো আটা পাতাই নাই শোকেস আনিছো বুলি কৈ টেম্পুলৈ ফোন কৰিছিলে বাটত কোনো আটা পাতাই নাই মই নাই দি গ'ল নেকি কোনে সোমোৱালে হয় নেকি চাওঁ ক'ত আছে চাওঁ শোকেসটো ক'ত চাওঁ অ' বাপৰে এইটো গাইজ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি কওক এইটোৱে আনিব যোৱা হৈছিল যোৱাকালি কালাৰটো ভালেই লাগিছে ন কালাৰ এইটো কালাৰ দিছিলে কালি এইটো কালাৰ দিছিলে অঁ এইটোৱে দিছিলে অঁ এইটো এইটো অঁ গাইজ মোৰ লগত প্ৰেংক হৈ গ'ল মানে কি শোকেস চালাই মোক ফোন কৰিলে বাটত ৰখি আছো দাদা অকণমান সোনকালে আহা মই স্কুলৰ পৰা আহি পাওঁতে দেৰিয়ে হৈ গ'ল আকৌ ইফালে সেয়াই আৰু তেনেকৈ আহি সিহঁতে সোমোৱাই মেলি দিলে আৰু তো গাইজ আমাৰ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ
আৰু আশা কৰোঁ আপোনালোকে ভাল পাব বুলি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই গাইজ